পালাহি নেকি পালাহি যদি মই দৰজাখন খুলিয়ে থৈছো আহা সোমাই আহা ঠিক আছে সৰি দেই দেৰি হ'ল প্লিজ বেয়া নাপাবা মোক হ'ব দিয়া আৰু আজি জানানে ৰাতিপুৱাই মই তোমাৰ কথাকে ভাবি আছিলো মই যে বহুত হেপী জানা হয় নেকি আৰু মই যে বহুত লাকিও হয় জানা কিয় বা মই আহিলো কাৰণে ন কাৰণ তুমিতো জানাই ন মই যে ইমান ভাল ফেমিলি এটাৰ পৰা বিলং কৰো ইমান হাওফা আৰু ডেচেণ্ট সেইটো হাওফাও বুলি নকয় জহনী জাতি হাইফাই বুলি কয় আৰু ডেচেণ্ট নহয় ডিচেণ্ট ইংৰাজী মাৰিব আহিছে কি ভাবি আছানো নাই নাই তুমি যে বহুত লাকি হয় জানা আৰু জানা দেউতাই যে মোক ইমান মৰম কৰে তেওঁ যে মোক একো ঘৰৰ কামেই কৰিব নিদিয়ে সৰুতেতো আমাক দেউতাই ঘূৰিয়াই ঘূৰিয়াই লোকৰ ঘৰত কাঁহী বাতিহে ধুবলৈ পঠাইছিলে আৰু সেইবোৰ কৰিয়েতো আমি ডাঙৰ হ'লো আৰু খোৱাৰ ক্ষেত্ৰত যে দেউতাই একেবাৰেই চিপচামি নকৰে মই দেউতাক যিয়ে খাওঁ বুলি কওঁ লাগিলে বাৰ্গাৰেই হওক বা পিজ্জাই হওক বা ৰোলেই হওক মোক চব খুৱায় পিজ্জা বাৰ্গাৰটো আমি জীৱনত দেখিয়েই পোৱা নাই আৰু আমাকতো ঘৰত মাটিতহে ভাত খাবলৈ দিয়ে কুকুৰৰ নিচিনাকে চেলেকি চেলেকি খাওঁ আৰু কাপোৰৰ কথাটো মই নকওঁৱেই আৰু মানে টপ ব্ৰেণ্ডৰ যিমানবোৰ ভাল ভাল কাপোৰ আছে নহয় মোক চব কিনি দিয়ে দেউতাই আমাকতো ঘৰত কাপোৰ কানি কিনি নিদিয়েই লেঙেটা হৈহে ঘূৰি ফুৰো পগলাৰ দৰে আৰু এটা ইণ্টাৰেষ্টিং কথা কি জানা মানে কালি ৰাতি মোৰ যে চিকেন পোলাও বহুত খাবলৈ মন গৈছে মই দেউতাক ক'লো দেউতাই মোক তুমি বিশ্বাস কৰিবা 10 মিনিটত বনাই আনি খোৱালে হয় কেলাহেঁতোতো বাপেৰে নে মেচিন মা কি কৈছা তই যে বহুত লাকি